নমস্কাৰ বন্ধু বান্ধৱীসকল এলপি টেটত আহিব পৰা সম্ভাৱ্য মেথছৰ কেইটামান থিওৰিটিকেল প্ৰশ্ন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আহকচোন প্ৰশ্নকেইটা আমি চাই লওঁ ইয়াত প্ৰথমটো লৈছোঁ মৌলিক সংখ্যাৰ উৎপাদক হ'ল এটা দুটা উৎপাদক নাথাকে সংখ্যাটো নিজে বন্ধু বান্ধৱীসকল আপোনালোকে জানে মৌলিক সংখ্যাৰ বিষয়ে মৌলিক সংখ্যাত কি হয় আপোনাৰ উৎপাদক দুটা থাকে কেইটা থাকে দুটা থাকে মৌলিক সংখ্যাৰ উৎপাদক সদায় দুটা আৰু সংখ্যা দুটা কি হয় উৎপাদক যি দুটা হ'ব তাৰে এটা হ'ব সংখ্যাটো নিজে আৰু সংখ্যাটো নিজে আৰু আনটো হ'ব 1 ঠিক আছে আমি যদি 3 চাওঁ 1 পূৰণ 3 সংখ্যাটো নিজে হ'ল আৰু 1টো হ'ল উৎপাদক এই দুটা হৈছে উৎপাদক ঠিক তেনেকৈ আমি যদি চাওঁ 7 7টো হ'লে 7 পূৰণ 1 এই সংখ্যা দুটা সংখ্যাটো আৰু 1 যিবোৰ সংখ্যাৰ 1 আৰু সংখ্যাটো নিজে উৎপাদক হয় তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয় ইয়াৰ পৰা জানাব যে মৌলিক সংখ্যাৰ উৎপাদক হ'ল মাত্ৰ দুটা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ শূন্য হ'ল এটা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা দুইটাই শুদ্ধ এটাও শুদ্ধ নহয় ঠিক আছে ইয়াত এই দুটাৰ বৰ নাই কথা নাই স্বাভাৱিক সংখ্যা নে পূৰ্ণ সংখ্যা এই দুটা আমি ওলাব লাগে ঠিক আছে শূন্যটো আমাৰ মনত হয়তো ভাব আহিব পাৰে যে শূন্যটো হৈছে এটা স্বাভাৱিক সংখ্যা এই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কাৰণ ই ফুলফিল নকৰে শূন্য মানে একো নাই ৰিক্ত কিন্তু নহয় শূন্যটো হৈছে এটা পূৰ্ণ সংখ্যা একৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যাসমূহ একৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ শেষ নাই আপোনালোকে জানে একৰ পৰা আৰম্ভ পেলাই আনএণ্ডিং প্ৰচেছ যিমান দূৰ লিখে আপুনি লিখি গৈ থাকিব আৰু পূৰ্ণ সংখ্যাটো হৈছে এই স্বাভাৱিক সংখ্যাসমূহক শূন্যটো যেতিয়া সামৰি লয় পূৰ্ণ সংখ্যাসমূহ শূন্যৰ পৰা আৰম্ভ হ'ব আপোনাৰ আনএণ্ডিং প্ৰচেছ ঠিক আছে স্বাভাৱিক সংখ্যাই শূন্যক সামৰি লৈ নতুন নাম লয় পূৰ্ণ সংখ্যা বুলি ঠিক আছে স্বাভাৱিক সংখ্যা একৰ পৰা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0 ঠিক আছে পিছৰ প্ৰশ্নটো লৈছোঁ একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল ইতিমধ্যে মই কৈ আহিলোঁ মৌলিক সংখ্যাৰ বিষয়ে মৌলিক সংখ্যাসমূহৰ কি হয় যে আপোনাৰ সংখ্যা মৌলিক সংখ্যাসমূহে তাৰ দুটাই উৎপাদক থাকে এটা হয় সংখ্যাটো নিজে আনটো হয় 1 আৰু 1টো প্ৰত্যেকটো সংখ্যাৰে উৎপাদক 1টো প্ৰত্যেকটো সংখ্যাৰে উৎপাদক আৰু এটা কথাটো কৈছে যে মৌলিক সংখ্যাটো একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো ঠিক আছে যুগ্ম মৌলিক সংখ্যাটো আমাৰ এটা চাৰিটা অপশ্যন আছে 2 6 12 আৰু 97 97টো হ'বই নোৱাৰে অযুগ্ম সংখ্যা এটা 2 6 12 আৰু শুদ্ধটোটো আমাৰ 2 কি কাৰণত হ'ল একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো আৰু বাকি যদি আপুনি পিছফালে চাই মৌলিক সংখ্যা 3 নালাগে আমাৰ যেটো যুগ্ম বুলি শব্দটো আহিছে আমি এটা 4টো চাম ঠিক আছে যুগ্ম বুলি যে শব্দটো আহিছে আপুনি 4 চাওক 4টো চালে কি হ'ব 2 পূৰণ 2 4 হ'ল 2 আহিলে 1 পূৰণ 4ও আহিব গতিকে এইটো মৌলিক সংখ্যা নহয় হয়নে 6টো মৌলিক সংখ্যা নহয় আৰু বাকি একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 আৰু বাকি আপুনি যিমান মৌলিক সংখ্যা পাব গোটেইবোৰ হৈছে অযুগ্ম ঠিক আছে যুগ্ম সংখ্যা আপুনি 2ৰ পিছৰ ইমিডিয়েটটো চাব পাৰে 4টো কিন্তু মৌলিক সংখ্যা নহয় ঠিক আছে তাৰ পিছৰ মৌলিক সংখ্যাটো হৈছে 3টো আপোনাৰ অযুগ্ম ঠিক আছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 আৰু আটাইবোৰেই হৈছে অযুগ্ম পিছৰ প্ৰশ্নটো লৈছোঁ এক মৌলিক সংখ্যা হয় নহয় নিশ্চিত নহয় ওপৰৰ এটাও নহয় একটো মৌলিক সংখ্যা হয় নে নহয় মই অলপ আগত কৈ আহিলোঁ যে মৌলিক সংখ্যাৰ কি থাকিব লাগিব দুটা উৎপাদক কেৱল দুটা উৎপাদক থাকে এটা হয় সংখ্যাটো আৰু আনটো সংখ্যাটো নিজে হয়নে আৰু যেনে ধৰক আপোনাৰ 3 পূৰণ 1 3 আৰু 1 সংখ্যাটো নিজে আৰু 1 এইটো হৈছে আপোনাৰ কি হৈছে মৌলিক সংখ্যাৰ এটা উদাহৰণ আৰু 2 নম্বৰ কথাটো কৈ থৈ আহিলোঁ যে 2টো হৈছে আটাইতকৈ সৰু যুগ্ম একমাত্ৰ মৌলিক সংখ্যা এতিয়া আমাক সুধিছে একটো মৌলিক সংখ্যা হয় নে নহয় একটো যদি আপুনি চাই এতিয়া একৰ উৎপাদক কি আছে একৰ উৎপাদক 1 পূৰণ 1 দুটা আছে নহয় জানো সেই সূত্ৰে আমাৰ কি হয় একটো মৌলিক সংখ্যা হয় নহয় কিন্তু কথাটো হৈছে যে যেহেতু একটোৰ উৎপাদক দুটা কি হয় 1 * 1 দুইটা একে তেনেহ'লে ই মৌলিক সংখ্যাৰ এইটো এটা বৈশিষ্ট্য নহয় যে যি দুটা উৎপাদক হ'ব উৎপাদক দুটা একে হ'ব নহ'ব উৎপাদক দুটা বেলেগ বেলেগ হ'ব লাগিব তেতিয়াহে ই মৌলিক সংখ্যা হ'ব মৌলিক সংখ্যাটো হৈছে যে 1 আৰু সংখ্যাটো নিজে কিন্তু ইয়াত আপোনাৰ যদি 1 আৰু সংখ্যাটো নিজে ওলাইছে কিন্তু কথা হৈছে দুইটাই যেটো একে হয় গতিকে একটো মৌলিক সংখ্যা নহয় আমাৰ শুদ্ধটোটো হ'ব একটো মৌলিক সংখ্যা নহয় ঠিক আছে এপিছৰ 10 চেণ্টিগ্ৰামত কিমান গ্ৰাম ঠিক আছে 10 চেণ্টিগ্ৰামত কিমান গ্ৰাম বুলি সুধিছে 0.1 গ্ৰাম 10 গ্ৰাম 0.01 গ্ৰাম 0.1 কিলোগ্ৰাম 1 কিলোগ্ৰামটো বাৰু হ'বই নোৱাৰে আমাৰ এইটো চিন্তা কৰিবলগীয়া কথা নাই 10 গ্ৰামটো হ'ব নোৱাৰে 10 চেণ্টিগ্ৰাম আৰু 10 গ্ৰাম একেটাই হ'ল
যদি 10 চেণ্টিগ্ৰাম আৰু 10 গ্ৰাম হয় তেনেহ'লে চেণ্টি আৰু গ্ৰামৰ মাজত কোনো ডিফাৰেঞ্চ নাই 10 যদি চেম হ'ল গতিকে আমাৰ এই দুটাৰ ভিতৰতে কোনোবা এটা হ'ব লাগিব হয় আপোনাৰ 0.1 গ্ৰাম নতুবা আপোনাৰ 0.01 গ্ৰাম আৰু 10 গ্ৰামে কি বুজায় 0.01 গ্ৰাম বুজায় ঠিক আছে 10 গ্ৰামত 0. চেণ্টিগ্ৰামত 0.01 গ্ৰাম আৰু 1 চেণ্টিগ্ৰামত 1 চেণ্টিগ্ৰাম ইকুৱেল 0.01 গ্ৰাম ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ এটা সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান বিপৰীত কোণবিলাক সমান কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত নহয় কেৱল 1 আৰু 2 টো শুদ্ধ এটা চাব আপুনি যদি সামন্তৰিকৰ বৈশিষ্ট্যবোৰ চাই সামন্তৰিকৰ যেটো সামন্তৰিক এটা হ'বলৈ যিখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে সেইখিনি যদি চাই বিপৰীত বাহুবোৰ সমান হ'বই লাগিব বিপৰীত কোণবোৰ সমান হ'বই লাগিব কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত নহয় ঠিক আছে এটা এইখিনিতে হৈছে কথাটো নহয় কৰ্ণ দুডাল আপোনাৰ সামন্তৰিকটো যদি আপুনি আঁকিব লগা হৈ যায় আপোনাৰ কি হ'ব যদি চাই আপুনি এটা কি হ'ব কোণবিলাক বিপৰীত কোণবিলাক সমান বিপৰীত কোণটো সমান বিপৰীত বাহু সমান থাকিব কিন্তু এই কৰ্ণ দুডালে কাটাকাটি পৰস্পৰে সমদ্বিখণ্ডিত হয় কিন্তু এটা প্ৰশ্নটো দিছে যে সমদ্বিখণ্ডিত নহয় গতিকে এটো শুদ্ধ এটো কিন্তু ভুল এতে হয় হ'ব লাগিছিল ঠিক আছে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কেৱল 1 আৰু 2 শুদ্ধ 1 আৰু 2 টো শুদ্ধ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো এনেকুৱা প্ৰশ্ন অহাৰ যথেষ্ট পৰিমাণে আপোনালোকৰ চান্স আছে কমেও 4টা প্ৰশ্ন এনেকুৱা আহিবই সামন্তৰিকৰ কালি হ'ল সামন্তৰিকৰ কালি ভূমি আৰু সামন্তৰিকটোৰ উচ্চতাৰ পূৰণফল ভূমি আৰু সামন্তৰিকটোৰ কোণৰ পূৰণফল দুয়োটাই শুদ্ধ এটাও শুদ্ধ নহয় ঠিক আছে আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব ভূমি আৰু সামন্তৰিকটোৰ উচ্চতাৰ পূৰণফলেই হৈছে সামন্তৰিকটোৰ কালি ঠিক আছে আৰু এটা কোণৰ পূৰণফল আমাৰ দৰকাৰ নাই যদি এটো নহয় তেনেহ'লে বাকি এই দুটা অপচনৰো কোনো যথাযোগ্যতা নাথাকিব আৰু ইয়াৰ শেষৰ প্ৰশ্নটো লৈছোঁ সাধাৰণতে যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা থাকে এটা 4টা অসীম এটা সংখ্যক টেবুলত অসীম সংখ্যক আৰু ওপৰৰ এটাও নহয় আৰু সাধাৰণতে আপোনাৰ কেতিয়াবাটো বেলেগ কথা কিন্তু সাধাৰণতে বুলি যেটো আমাৰ কথাটো দি থৈ দিছে সাধাৰণতে যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা থাকে অসীম সংখ্যক যথেষ্ট পৰিমাণে থাকিব পাৰে বন্ধু-বান্ধৱীসকল ভিডিওটো এই প্ৰশ্নকেইটা মই ক্লাছ 9ৰ কিতাপৰ পৰা পুনৰালোচনাৰ কিতাপৰ পৰা আৰু আপোনাৰ যেটো 12 আৰু 19 চনত অহা প্ৰশ্নৰ আলম লৈ পেলাই বনাইছো আশা কৰো ভিডিওটো আপোনালোকক কিছু পৰিমাণলৈ সহায় কৰিব কমেও 2টা বা 3টা প্ৰশ্ন ইয়াৰ পৰা অহা চান্স আছে চাব গ'লে এটো সেম প্ৰশ্ন আহিলে অলপমান ইফাল কৰি এই কথাখিনি ইয়াত ইনক্লুড হোৱাৰ চান্স আছে ঠিক আছে পৰৱৰ্তী ভিডিওত মোৰ লগত জড়িত হৈ থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পৰৱৰ্তী ভিডিঅ' লগ পোৱাৰ আশালৈ ধন্যবাদ জয় অসম